হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই বিজেপি চৰকাৰখনে অসমৰ জনসাধাৰণৰ মূৰত পুনৰ এক মাধৱাৰ মাৰিছে। সৰ্বসাধাৰণ জনসাধাৰণৰ মূৰত তেওঁলোকে মাধৱাৰ মাৰি জনসাধাৰণক তেওঁলোকে জুৰুলা কৰি তুলিছে। অত্যাধিক মূল্যবৃদ্ধি, অত্যাধিক চিণ্ডিকেটৰ বাবে তেওঁলোকে সৰ্বসাধাৰণ ৰাইজে ব্যৱহাৰ কৰা খাদ্য সামগ্ৰীৰ তেওঁলোকে মূল্যবৃদ্ধি কৰিছে। আপোনালোকক কৈছোঁ, আজি ইতিমধ্যে দেখা গৈছে যে সোণা শক্তি যিটো চাউল আছিলে, সোণা শক্তিৰ চাউলৰ প্ৰতি বেগত 1570 টকা আছিল, আৰু আজিৰ দিনটোত তেওঁলোকে সেই চাউল বেগৰ দাম কৰিলে 1820 টকা, অৰ্থাৎ 250 টকা তেওঁলোকে চাউলত বৰ্তমান সময়ত বঢ়াইছে। মিঠাতেল ইঞ্জিন মিঠাতেলটোৰ দাম যিহেতু আছিল 237 টকা, বৰ্তমান সময়ত তেওঁলোকে কৰিলে 255 টকা, আজিৰ দিনটোত কৰিছে। প্ৰতি লিটাৰ তেলত তেওঁলোকে 18 টকাকৈ তেওঁলোকে মূল্যবৃদ্ধি কৰিছে। চেনীত তেওঁলোকে 4 টকা মূল্যবৃদ্ধি কৰিছে প্ৰতি কেজিত। আৰু পিঁয়াজ আমি 25 টকা মূল্যত বৰ্তমান সময়ত খাই আছিলোঁ, আজিৰ পৰা সেই পিঁয়াজ আমি খাব লাগিব 50 টকাত, অৰ্থাৎ তেওঁলোকে প্ৰতি কেজিত তেওঁলোকে 25 টকা মূল্যবৃদ্ধি কৰিছে। কণী 220 টকা যিহেতু প্লেট আছিল, আজিৰ দিনটোত তেওঁলোকে সেই কণীৰ প্লেটৰ দাম বঢ়াই পেলাই কৰিলে 270 টকা, অৰ্থাৎ তেওঁলোকে প্ৰতি প্লেট কণীৰ দাম তেওঁলোকে 50 টকাকৈ বঢ়াইছে। BPT চাউল যিটো আছিলে, যিটো 1220 টকাত চাউল আমি কিনি খাইছিলোঁ, সেই চাউলৰ দাম ইতিমধ্যে তেওঁলোকে 1410 টকা কৰিলে। আচলতে আজি সৰ্বসাধাৰণ ৰাইজে ব্যৱহাৰ কৰা এই খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি পেলাই তেওঁলোকে অসমৰ জনসাধাৰণৰ মূৰত পূৰ্ণহতীয়া এটা চৰ মাৰিছে। আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে আচলতে চিণ্ডিকেটৰ পৰা চাউলৰে হওক, মিঠাতেলৰে হওক, কণীৰে হওক বা আজি পিঁয়াজৰে হওক, সকলো তেওঁলোকে চিণ্ডিকেটৰ পৰা পইচা লোৱাৰ বাবে এতিয়া বৰ্তমান সময়ত অসমৰ জনসাধাৰণে অত্যাধিক হাৰত বস্তু কিনি খাব লগা অৱস্থা হৈছে। তেওঁলোকৰ বাবে যি বিজেপিৰ মানুহখিনিৰ বাবে আচলতে দাম বেলেগ হ'ব নে যিসকল মানুহে বিজেপিক ভোট দিয়া নাছিলে তেওঁলোকৰ বাবে তেওঁ দাম বেলেগ হ'ব? সকলো মানুহৰ বাবে তেওঁলোকে দাম বৃদ্ধি কৰিছে। বৰ্তমান সময়ত অসমৰ সকলো ৰাইজ, সকলো জনতা, বিজেপিয়ে হওক লাগিলে বেলেগ দলৰে হওক, সকলো জনতা ৰাজপথলৈ আহি বিজেপি চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব হৈছে। যিহেতু তেওঁলোকে আঁচনি দি পেলাই মহিলাসকলক পইচা দি পেলাই তেওঁলোকে মানুহক আভুৱা ভাৰি পেলাই প্ৰতিদিনে বস্তুৰ মূল্য বৃদ্ধি কৰি সেই পইচা তেওঁলোকে সুদে মূলে ইতিমধ্যে আমাৰ মাজৰ পৰা লৈ গুচি গৈছে। এই সময়ত কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মাত মতা উচিত। বিধানসভাৰ অধিৱেশন চলি আছে, তাত কেৱল বিধানসভাৰ অধিৱেশনত দেখা গৈছে বিজেপিৰ যিসকল বিধায়ক আছে তেওঁলোকে নিজেই আভুৱা ভৰা কথা কৈ পেলাই তেওঁলোকে যে এই সৰ্বসাধাৰণ ৰাইজে যিহেতু ভুগিছে এইবোৰ কথা তেওঁলোকে কোৱা নাই, এইবোৰ কথা পাহৰি যায়। তেওঁলোকে দম্ভালি মাৰি থাকে, আমাৰ এই বিধায়ক বেছি আছে, আমাৰ কথাই হ'ব লাগিব। আচলতে বিজেপি চৰকাৰখনৰে বিধায়ক বেছি আছে, তাৰ বাবে তেওঁলোকে অসমীয়া সৰ্বসাধাৰণ জনতাৰ মূৰত প্ৰতিদিনে মাধৱাৰ মাৰিছে, প্ৰতিদিনে অসমীয়া জনসাধাৰণৰ মূৰত চৰ মাৰিছে তেওঁলোকে। কাৰণ আজিৰ দিনটোত তেওঁলোকে সাধাৰণ জনতাই ব্যৱহাৰ কৰা খাদ্য সামগ্ৰী, চাউলেই হওক, মিঠাতেলেই হওক, চেনিয়েই হওক, পিঁয়াজেই হওক, কণীয়ে হওক, প্ৰতিটো বস্তু তেওঁলোকে মূল্যবৃদ্ধি কৰিছে, অত্যাধিক হাৰত মূল্যবৃদ্ধি কৰিছে। গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ, যোগান বিভাগ নামৰ যিটো বস্তু আছে এই বস্তুটোতো কোনো কামেই নাই। সকলো বিভাগ বৰ্তমান সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইচাৰাত চলি আছে। ইচাৰাত চলি থকাৰ বাবে এই যিবিলাক বিভাগ আছে এই বিভাগবিলাক বৰ্তমান সময়ত হৈ আছে। গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ, সৰ্বসাধাৰণ জনতাৰ মূৰত মাধমাৰ মাৰি মৰা কাৰ্য বন্ধ কৰক এইখন বিজেপি চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে অসমৰ জনতাৰ গালত পূৰ্ণহতীয়া চৰ মৰা বন্ধ কৰক। অন্যথা কিন্তু আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে সকলো দল সংগঠন ঐক্যবদ্ধ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম।